ডাৱৰীয়া বতৰ কৰি আছে প্ৰায় কিয়নো সদায় ডাৱৰীয়া বতৰ কৰি থাকে এইবিলাক চব আজিও বতৰটো ডাৱৰীয়া বতৰ সদায় ডাৱৰীয়া বতৰে কৰি থাকে বতৰ অলপ বৰষুণ দিছে ৰাতিপুৱা বৰষুণ দি এতিয়া ডাৱৰীয়া বতৰ কৰি আছে এই গাইছ ৱেলকাম বেক মাই ইউটিউব চেনেল ফাল্টু ভাই ব্লগত স্বাগত জনাইছোঁ আজি আপোনালোকে আজি বিশেষকৈ একো নাই ব্লগটো তো গাইছ মই আজি ক'বলৈ যাম এটা টপিকত ভিডিঅ' বনাইছোঁ মানে টপিক মানে এনে হেৰি ইমান বিশেষ টপিক নহয় আজি যাবলৈ কৰিবলৈ সময় নাপাওঁ যে সেইকাৰণে কিনি যাম কিয় এই চোলাটো বহুত দিনৰ অসমতে কিনা 2017 চনতে কিনা আজিলৈকে পিন্ধি আছোঁ এই বুদাম এটা ছিগিয়ে থাকিলে চব এইটো বুদামটো ছিগিয়ে থাকিলে এইফালে বুদাম নাই কিন্তু তথাপি এইফালে বুদাম নাই পিন্ধি আছোঁ তথাপিও তো মানুহবিলাকে অকণমান কমেণ্টটো বেলেগ কৰিব নেকি আজি সেইকাৰণে বেলেগ এটা চোলা পিন্ধি আহিছোঁ আগৰ চোলা যিটো খোলা চোলা পিন্ধি থাকোঁ সেইটো কমচে কম বহুত বছৰ হ'ল চাগে নকওঁ আৰু সেইটো চোলাই পিন্ধি দি থাকোঁ মানুহবিলাকে সদায় একেটা জেগাতে ভিডিঅ' বনাই থাকে একেটা জেগাতে এই কি কয় একেটা চোলাকে পিন্ধি থাকে একেটা জেগাতে ভিডিঅ' বনাই থাকে আচলতে মোৰ সময় পাব লাগিব মই ইয়াত চব 8 ঘণ্টা দেৰি কৰোঁ কোম্পানীত যাওঁ ৰাতিয়ে দিনে দেৰি কৰোঁ ছুটিত নাই দেওবাৰ দিনটো অকণমান ছুটি পাওঁ তেতিয়া মাজে সময়ে ভিডিঅ' চিডিঅ' বনাই লওঁ তো মোবাইলো নাই এতিয়া ভাল ভিডিঅ' বনাবলৈ যাবলৈ মানে মানুহৰ ইয়াত অকণমান ভেলিডিটি লাগিব কাৰণ ইয়াত ভাষাটো বুজি নাপাব কি ইউটিউব চেনেল কি বনাইছে তেনেকুৱা এটা উল্টা পুল্টি প্ৰশ্ন এটা ধৰে সেইকাৰণে ইয়াত ভাষাটোৰ কাৰণে অকণমান প্ৰব্লেম হয় ভিডিঅ' চিডিঅ' বনাবলৈ আৰু ঘপককৈ কিছুমান চব জেগাত চব মানুহ একে ধৰণে নাথাকেতো বেলেগ ধৰণৰ থাকে সেইকাৰণে ভিডিঅ' বনাবলৈ অকণমান অসুবিধা হয় তথাপিও তাৰ মাজতে মই চেষ্টা কৰি থাকোঁ এটা ফুচলাই মেলি বনাবলৈ এনেকৈ মই ভিডিঅ' বনাবলৈ আহিছোঁ আৰু সেইকাৰণে বাহিৰলৈ চাহিলে ওলাবলৈ যাবলৈ ইমান নোৱাৰোঁ কিন্তু অকণমান মই ক'বলৈ থকাটো বতাহজাক বহুত মাৰি আছে এইটো বিষয়ে আপোনালোকক ক'বলৈ আহিছোঁ ইয়াৰ মই এটা চিষ্টেম এটা এই কাগজখনত লিখা আছে আপোনালোকক সম্পূৰ্ণ বুজাই দিছোঁ ৰ'ব মই এইখিনিতে আপোনালোকে চাব ইয়াতে বুজাই দিছোঁ বতাহ খুব মাৰি আছে আজি এইটো যে এই বস্তুবিলাক এইটো যে আপোনালোকে বস্তু দেখিছে এইবিলাক আপোনালোকে ভাবিছে নেকি বা যোগ বুলি এইবিলাক যোগ কোনো পদ্ধত যোগ নহয় এইবিলাক দেখিছে নহয় এইবিলাক যোগ নহয় ঠিক আছে এইবিলাক হয় মাছে মানে মাছ এইবিলাক মাছ ইয়াত এই মাছ বুজাই দিছোঁ কথা এইবিলাক মাছ হয় তাৰপিছত চাইডে কেমেৰা থাকে চাইডে ঠিক আছে এই চাইডে কেমেৰা থাকে আৰু ইউটিউবতো আছে আপোনালোকে চাব পাৰে এইটো ইউটিউবত চাৰ্চ কৰিব এনেকৈ নামটো তো ইনষ্টাগ্ৰামো আছে তাৰপৰা ৰিবন কাষ্টম মানে কিবা লিখা আছে তো এই চাইডে কেমেৰা থাকে ঠিক আছে তো এই চাইডে কেমেৰা থাকে ইয়াত ব্ৰাড চাইকেলৰ কিবা হয় তাৰপৰা ইয়াৰ এড্ৰেছটো এইটো দেখিছে ফোন নম্বৰ চম্বৰ আছে এড্ৰেছতে তাৰমানে মাছে ইয়াত মাছাজ কৰে এইবিলাক আপোনালোকক দেখুৱাই দিছোঁ মই কি আছে এইটো চাওক মাছে এইটো এই চাইডে কেমেৰা থাকে আৰু ইয়াত মানে কি ইয়াত কি হৈছে কি নাই হোৱা এই বস্তুটো দেখিছে নহয় আপোনালোকে দেখিছে এইখিনি মাছ হয় গোটেইখিনি মাছ এইবোৰ চব গোটেই মাছ হয় তো চাইডে ইয়াত কেমেৰা থাকে ঠিক আছে তো ইয়াৰ বিষয়টো মই কি হয় আপোনালোকক বুজাই দিছোঁ এড্ৰেছ আহিব গ'লে এইবিলাক ইনষ্ট্ৰাকশ্যন ইয়াত কি লিখিছে ইনষ্টলেশ্যন কিবাকিবি ইনষ্ট্ৰাকশ্যন ব্লাডৰ কিবা চাৰ্কুলেশ্যন বেনিফিটছ কিবাকিবি হয় এই তামিলৰ ভাষাত লিখা আছে কি লিখা আছে নাজানো মই এই বিষয়টো আপোনালোকক সম্পূৰ্ণ বুজাই দিছোঁ মাছৰ বিষয়টো ইয়াত মানে বস্তুটো বুজাই দিছোঁ ৰ'ব তো গাইছ মই ইয়াৰ বিষয়টো সম্পূৰ্ণ বুজাই দিছোঁ ইয়াত মানে বস্তুটো তাত মানে এটা হেৰি থাকে এইটো কি কয় গিলাছ চিষ্টেমত থাকে যেনে একৰণ যেনেকৈ মানুহে ঘৰত যেনেকৈ মাছ ডেক'ৰেশ্যন কৰি একৰণ বস্তু থাকে তাত ভৰিটো জুবাই দিয়ে ভৰিটোত জুবিয়াই পিনে ভৰিটোত 10 মিনিটত কমচে কম 100 টকা লয় নেকি আৰু ভৰিটোত মানে আপোনালোকৰ গুৰহাটো যিটো গুৰহা এইটো তলত মানে যিটো গুৰহা আপোনালোকে দেখাইছোঁ এই গুৰহাটো এইটো যিটো গুৰহা আছে এইটো গুৰহা এনেকৈ এইবিলাক জইণ্টবিলাক এনেকৈ আপোনালোকে দেখুৱাইছোঁ বস্তু ভালকৈ এইবিলাক জইণ্টবিলাক আৰু এইটো গুৰহাটো এনেকৈ তাৰপিছত এইবিলাক মানে কিছুমানত ফটা থাকে কিছুমানৰ বিষ হৈ থাকে কিছুমানৰ তেজবিলাক চলাচল নহয় কিছুমানৰ আঁঠু বিষ কিছুমানৰ হাড়ৰ বিষ তাৰমানে সেই ভৰিটোত যদি 10 মিনিটমান জুবাই থ'লে মানে এই টিভিটোত তেনেকৈ LCDটোত আপোনাৰ কেমেৰাত তাৰমানে আপোনালোকক কি মানে কণ্ডিশ্যন হৈ আছে তাত কি বেমাৰ হৈছে বা কিবা ফটা থাকিলে বা কিবা বিষ হ'লে কিবা তেজ চলাচল নহ'লে তেনেকুৱাবিলাক মানে কিমানখিনি প্ৰেছাৰ পৰি আছে তাত কিমানখিনি মাছে কামুৰিছে তাৰমানে মাছে কামুৰিলে আপোনালোকৰ যিখিনি বিষ চিক আছে চব 10 মিনিটৰ পিছত সেই বিষখিনি নাইকিয়া হৈ যায় 10 মিনিটত মই কৰি চোৱা নাই কিন্তু মানুহে তেনেকৈ বুলি কৈছে কিন্তু মই কৰি চোৱা নাই আৰু তেনেকৈ বুলি কৈছে মানে বিষ ভাল হয় তাৰ ভৰি ফটা থাকিলে যিখিনি লেতেৰা সেইখিনি চুপি পেলাই তাৰ প্ৰায় মাছখিনিয়ে খাই পেলাই তাৰমানে সেইখিনি মানে খাই পেলাই বুলি ক'বলৈ সেইখিনি টানি পেলাই বহুত ভাল হয় আৰু মাছাজ সেইটো কাৰণে এইটো ভৰি মাছাজ মাছে ভৰিক মাছাজ কৰে বুলি কয় সেইটো মই সেইটো বিষয়ে ইমান ভালকৈ নাজানো আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাব পাৰে ইয়াৰ মানে হেৰিটো ইমান কণ্ডিশ্যন নাজানো তাৰপিছত বহুত ভাল হয় তো মই
সুধিলোঁ মানুহ এজনক মই ইমান ভিডিঅ' চিডিঅ' নবনালোঁ, ইমান বনাব নোৱাৰিলোঁ, কি ভিডিঅ' বনাই এলাউড নাছিলে। তথাপি মই ক্লিপ অকণমান ল'লোঁ, আপুনি ক্লিপকেইটা চাওক, তাত মই ভালকৈ অকণমান অলপ ভিডিঅ' কৰি আনিছোঁ, কি ধৰণে মানুহ এজনে ভৰি জুবিয়াই আছে আৰু তাত টিভিত দেখুৱাই আছে, মই দেখুৱাই আছোঁ, আপুনি ক্লিপকেইটা এইকেইটা চাওক। আৰু মানে এইকেইটা তো গাইছ, এই চাওক, এই টিভিত ওলাই আছে ভৰিবিলাক, এই মানুহজনে ভৰি জুবিয়াই থৈছে। এইবিলাক সম্পূৰ্ণ মাছ হয়, এইবিলাক সম্পূৰ্ণ চাওক, এই মাছবোৰ কেনেকৈ ঘূৰি ফুৰিছে, এইবিলাক মাছেই হয়। তো গোটেই গিলাচবোৰ ভিতৰত মাছবোৰ এনেকৈ ভৰাই থৈছে। এইজন মানুহজনে ভৰিজন জুবিয়াই থৈছে। তাৰপিছত সেই টিভিত ওলাই থাকিব চাওক, এই টিভিত ওলাই আছে এই সৰু ল'ৰাজন, তাৰপৰা এইজনে জুবিয়াই থৈ দিছে। 10 মিনিটত 100 টকা লয়। আৰু ইয়াত বহুত মানে তাত টিভিত কি দেখুৱাই থাকে বস্তু, টিভিত তাত ব্লাড চাৰ্কুলেশ্যন কেনেকুৱা হয়, মানে কি তেজৰ কিমান চলাচল হৈছে, প্ৰেছাৰ মাছখিনি কিমান প্ৰেছাৰ পাইছে, তাত মানে সেই বস্তুবিলাক দেখুৱাই থাকে আৰু কিমান কামুৰিছে। তো গাইছ চাব পাৰে, এই মানুহজনে ভৰিটো জুবিয়াই থৈছে। ইয়াত চাওক, এই মাছবিলাকে কেনেকৈ কামুৰিছে, আপোনালোকে দেখিছে নহয়, এইবিলাক চাওক, এইবিলাক চব মাছে মাছ, এইবিলাক চব মাছে হয়, এইবিলাক কামুৰি আছে। তেখেতে ভৰিটোৰ তলত জুবিয়াই থৈছে, কিন্তু ওপৰত স্ক্ৰীণখনত তেখেতে চাই আছে। মই তেখেতক কিবা এটা সুধিম। Sir, how to feel? How to feel, sir? কথাটো কি হয়, অসমৰ পৰা আহি বাহিৰত আছোঁ, ইয়াত বাহিৰত মানে চেন্নাইত আছোঁ। এটা ভাবিছোঁ অসমৰ পৰা ইমান দূৰত আহি মই এনেকুৱা এটা ইয়াত বেলেগ দেশৰ তাত ভিডিঅ' বনোৱাটো কোনো ভাল কথা নহয়। আৰু কিছুমানৰ পৰা বহুত গালি খাবলগীয়া হয়, কেমেৰাত এনেকৈ টোৱাই পেলাই কথা কৈ থাকিলে। তথাপিও মই একচেপ্ট কৰি লৈ আৰু পিছত বুজাই দিম কথাটো এনেকৈ কৰিছোঁ বুলি। তো সেইকাৰণে চব টাইমত চব কথাটো ভাল নহয়, তাৰমানে য'তে ত'তে ভিডিঅ' বনাই থকা। ভিডিঅ' বনাব লাগে, ভাল ভিডিঅ' বনাব লাগে, ভাল জেগাত যাব লাগে, ভাল জেগা দেখুৱাব লাগে। আৰু অকণমান মানুহৰ পপুলাৰ এটা হ'লে মানে অকণমান ডেভেলপ এটা হ'লে তেতিয়া সকলো কথা এটা হেৰি আহে, ভাল আহে। আৰু মানে এইখিনি চব কথা চবকে ক'ব নোৱাৰোঁ, চবকে মানে চবেই চব মানুহৰ মাইণ্ডত একো নাথাকে, তো সেইকাৰণে খেলি মেলি হৈ যায়। তো আপোনালোকে বেয়া নাপাব, ভিডিঅ' মই আনিম, ভাল বনাম। ইয়াত বহুত বনাবলগীয়া ভিডিঅ' আছে, বহুত জেগা আছে, বহুত চাবলগীয়া ভিডিঅ' আছে, আৰু বহুত আছে গাইছ, বহুত দেখুৱাবলগীয়া আছে। আৰু আপোনালোকক দেখুৱাই থাকিম, আনি থাকিম, আগলৈও এনেকৈ ছাপোৰ্ট কৰি যাব। আৰু বেয়া চেনেল ফাল্টু ভাইক ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো চাই ভাল পায়। জয় অসম, জয় হিন্দ, বাই বাই গাইছ।